হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু লগতে আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আজি আমি গৈছোঁ শিলডুবি। ধনুৱাৰ পৰা দক্ষিণ চাইডে যাব লাগে। এয়া শিলডুবি। চাওক, বড়ো সম্প্ৰদায়ৰ মানুহৰ ঘৰত গৈছোঁ আৰু বিহুৰ উপলক্ষে তেওঁলোকে কি ধুনীয়াকৈ তেওঁলোকৰ জনগোষ্ঠীৰ যিখিনি সাংস্কৃতিক খুব ধুনীয়াকৈ আৰম্ভ কৰিছে। তেওঁলোকৰ নিজৰ এইখিনি বচাই ৰাখিছে। চাওক, এয়া চাই থাকক। আৰু ইমান ধুনীয়াকৈ বড়ো সমুদায়ৰ মানুহৰ ঘৰত গ'লে ইমান ধুনীয়া সন্মান কৰিলে। এয়া মাদল, যিহেতু জঙামত থাকে তেওঁলোকৰ পৰম্পৰা। তেওঁলোকে পূজা পাতল কৰি ধুনীয়াকৈ এয়া জঙামত দিছে বৰা চাউলৰ, যিটো নেকি এয়া দেখিছেনে? এইটো হ'ল বৰা যুগলি। সেয়ে কোনো বেয়া নাপাব, যিটো পৰম্পৰা তাকে লৈ আজিলৈ বাই বাই।